নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ভাগৰ ভিডিঅ'টো চালে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব ঐ মই নহয় কাইলে পংকজক লগ কৰিবলৈ যাম বুলি ভাবিছো কিন্তু তই ভাগৱক কেনেকৈ হেণ্ডেল কৰিবি সেইটো টাইমত হ'ব ৰ কিবা এটা কৈ দিম আৰু ভাগৱে কল কৰিলে আৰু পংকজে যদি গম পায় নাপায় অ' তাক মা বুলি কৈ থৈ দিম আকৌ জানো পাই তইহে জানো কি কৰিবি আৰু দেহা তোমাক ইমান দিনৰ পিছত লগ পাই মনটো বৰ ভাল লাগিছে জানা মোৰো বহুত ভাল লাগিছে অ' ধুনু জানা দেহা তোমাক নেদেখা কেইদিন যে কেনেকৈ আছিলো আৰু মই বুকুখন খুন্দা মাৰি ধৰে আৰু তোমাক নেদেখিলে একেবাৰে বুজিছো অ' মোৰ ধুনুজনী দেহা শুনাচোন মায়ে ফোন কৰিছে নেকি ফোনত কথা পাতি আহিছোঁ ৰ'বা পটককৈ অঁ বেবী কোৱাচোন কেলৈ ফোন কৰিছিলা শুই আছিলোঁ মানে মই ঠিক আছে দিয়া শুই উঠি কল বেক কৰি আছোঁ তোমাক মই কোনে ফোন কৰিছিলেনো ধুনু মায়ে মাতি পঠিয়াইছে এতিয়া ঘৰলৈ কেলৈ জানো আমি যাওঁগৈ নেকি আজি একো নাখাওঁ আৰু বেলেগ এদিন আহিম দিয়া তোমাক যে ইমান দিনৰ মূৰত লগ পাইছিলোঁ মোৰ ধুনুজনীক আজি লগ কৰিবলৈও নিদিলে মায়ে হ'ব দিয়া যাওঁ ব'লা এতিয়া যাওঁ